সকলক পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ নেক্সট ভিডিঅ'টোলৈ। আজি হৈছে কাতি বিহু, সেইকাৰণে যা যোগাৰ চলি আছে আৰু বিশেষ কৰি কাতি বিহুৰ দিনাখন ঔটেঙাত চাকি জ্বলাব লাগে, সেইকাৰণে কাটা হৈ গ'ল, কাটি আছো। যা যোগাৰ ঠগিৰ যোগাৰ হৈছে, অলপ সময় তুলসীও লগোৱা হ'ল, লগোৱাটো দেখুওৱা নহ'ল, আমাৰ এওঁ লগাইছে, বাকী প্ৰস্তুতি চলি আছে। নাৰিকল বাকলি ভাগৰ লাগিছে আৰু মোৰ এটা ভাগৰ আছে দিল্লীৰ পৰা অহা, তাতো মই বেমাৰ হৈ গৈছিলোঁ, এতিয়া এইবিলাক কৰি ভাগৰ লাগি গ'ল, এতিয়া বহি আছোঁ আৰু ৰেষ্ট লৈ আছোঁ। আজি কাতি বিহু বুলি একে যা যোগাৰ চলি আছে, মই কৰিয়ে আছোঁ চব যি কৰিব লাগে, বজাৰ গ'লোঁ আহিলোঁ, কিন্তু আমাৰ এওঁক চাবচোন কেনেকৈ শুই আছে। ঐ উঠা উঠা, যা যোগাৰ কৰিব লাগে, ময়ে চব কৰিলোঁ এনেই, এতিয়ানো শুই থাকে নে ইয়ে, চাওকচোন 4:30 বাজিল। তেওঁৰ ভাগৰ লগাটো স্বাভাৱিক, ভাগৰ লাগিবই দিয়কচোন। আমি আহিছোঁ শনিবাৰে দিল্লীৰ পৰা, তাৰপিছতো তেওঁ ৰেষ্ট ল'ব পৰা নাই, আকৌ ডিউটিত গৈ জইন কৰিব লগা হৈছে। ৰবিবাৰে ৰেষ্ট ল'ম বুলি ভাবিছিল, আকৌ বাবাক থ'বলৈ যাব লগা হ'ল। আমি ৰবিবাৰে দুপৰীয়া 2:30 বজাত বাবাক লৈ গ'লোঁ, আকৌ সোমবাৰে আকৌ ডিউটি গ'ল। আজি কাতি বিহু, আজি বন্ধ পাইছে, সেইকাৰণে অলপ ৰেষ্ট লৈ আছে, হ'লেও মই কৰি আছোঁ বিহু বুলি প্ৰস্তুতি কি চলাইছোঁ চাব। ইমান বিশেষ কৰি একো কৰা নাই, মই কৰিলোঁ ধানৰ সেয়া আনিলোঁ, তাৰপিছত এইয়া ঠগি যোগাৰ কৰিছোঁ, ঔটেঙা কাটিলোঁ, তাৰপিছত চাকিবিলাক ধুলোঁ, পাণ তামোল আনিলোঁ, চব ৰেডি কৰি থৈছোঁ। অলপ পিছত সন্ধিয়া হ'লে তুলসীৰ গুৰত চাকি দিম, ঠগি দিম। আমি কেইদিনমান আগতে এটা তুলসী ৰুইছিলোঁ, তো আমিতো গম নাপাওঁ, তুলসীটো ডাঙৰ হৈ গছ হৈ গ'ল। কোনোবাই ক'লে এইটোতো ৰাম তুলসী, লগাব নাপায় নহয়, লগাব নাপায় কোৱা নাই, একচুৱেলি পায়, কিন্তু আচলতে ক'লা তুলসী লগোৱা বোলে ভাল, সেইকাৰণে আজি আমাৰ এওঁ তুলসী আনি লগাই দিলে। মোচামুচি হৈ গ'ল, ৰেডি কৰি দিলোঁ, চব ৰেডি, অলপ পিছত চাকি জ্বলাম। এতিয়া কমপ্লিট হ'ল চব যা যোগাৰ ঠগিৰ, মন্দিৰৰ সেয়া অলপমান চাফা কৰোঁ, অলপ পিছত আন্ধাৰ হ'ব, তুলসী গুৰত ঠগি দিম। ঔটেঙা দি বোলে চাকি দিব লাগে, ভাল হয় বুলি কোৱা শুনিছিলোঁ, সেইকাৰণে প্ৰত্যেক বছৰে আমি কাতি বিহুত ঔটেঙাৰ চাকি আবেলি ধাননিত সুকুমাৰে ৰেঙনি মোৰ বুকুতে পৰে, কাতিৰে কঙালী ৰাঙলী বেলিতি জিলিকি উঠিছে আবেলি ধাননিত সুকুমাৰে লক্ষী পূজাৰ দিনাখন আমি দিল্লীত আছিলোঁ। লক্ষী পূজাৰ দিনাখন আকৌ আমি নাথাকিলে কি হ'ব, ওচৰৰ বোৱাৰীজনী পইচা দি থৈ গৈছিলোঁ, তাই গোটেই চাকি বন্তি জ্বলাই তুলসী গুৰত আমাৰ দৰজাৰ ওচৰত ধুনীয়াকৈ দিছে, তাইক বহুত ধন্যবাদ। লক্ষী পূজাৰ দিনা আৰু আন্ধাৰ হৈ থকা নাই। সৰুতে আচলতে কাতি বিহুৰ মহত্ব বুজিয়ে পোৱা নাছিলোঁ, পিছত লাহে লাহে এইবোৰ চব বুজি পাই উঠিলোঁ। এইটো সময়ত আচলতে পথাৰত বাতাবৰণত পোক পৰুৱা দি ভৰ্তি হৈ পৰে। আমি যেতিয়া পথাৰত বা চাৰিওফালে চাকি বন্তি জ্বলাওঁ, তাত পোক পৰুৱাবোৰ পৰি দাহ যায়। আবেলি ধাননিত সুকুমাৰে ৰেঙনি মোৰ বুকুতে পৰে, কেঁচা মাটিৰ সুগন্ধি আবেলি ধাননিত
জ্বলাম এইটো আমাৰ আকাশবন্তি কাতিৰে কঙালী ৰাঙলী বেলিতি জিলিকি উঠিছে আবেলি ধানৰ যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ ঘৰত চোতালতে এডাল কদম গছ আছিলে আকাশবন্তি বুলি ক'লে সদায় আকাশতে হ'ব লাগে সেইকাৰণে আমাৰ দেউতাহঁতক কৈছিলোঁ আকাশবন্তিটো কদম গছডাল একদম ওপৰৰ থালত মানে ৰছীৰে লগাই সদায় এনেকৈ টানি পেলাই উঠাব পৰা কপিকল চিষ্টেমত তেতিয়া আকাশবন্তি বনাইছিলে ৰং বিৰঙৰ ৰঙা নীলা এইবোৰ কাগজ লগাই আকাশবন্তি বনাইছিলে সেইবিলাক আৰু এতিয়া দেখিবলৈ নাপাওঁ এইডালেৰে কাম চলাইছোঁ এতিয়া কাতি বিহুৰ এই শুভক্ষণত অপায় অমংগলবোৰ দূৰ হয় সকলোৰে ঘৰলৈ লক্ষ্মীৰ আগমন ঘটক তাৰে কামনা কৰি আজিলৈ আমাৰ ভিডিঅ'টো ইমানলৈ এৰিছোঁ কুমাৰে